গুড মৰ্নিং। আজি মই আকৌ এটা মানে কেকৰ মানে ভিডিঅ' বনাবলৈ আহিলোঁ। আৰু যিহেতু আমাৰ এতিয়া মানে ৰমজান মাহ চলি আছে, মানে ঘৰত মানে থাকি থাকি আমনিও লাগে নহয় জানো, সেইকাৰণে ভাবিলোঁ বেকাৰলৈ যাওঁ, কেকৰ কেইটামান দেখা লওঁ। সেইবাবে মই আকৌ আহিলোঁ আজি মই বেকাৰীলৈ। তাৰপাছতে এইটো মানে কি কেক হয় এইটো? আৰু মানে এইটো মানে হৈছে মানে ভেনিলা কেক, আৰু সেইটো হৈছে বাটাৰ স্কচ কেক নহয় জানো? ভেনিলা আৰু এইটো হৈছে বাটাৰ স্কচ। মানে মই মানে এটা মানে ওচৰৰ পৰা দেখাই দিছোঁ দেই ৰাইজসকল, আৰু কিবা যদি নাজানিলে মোক সুধিব। আৰু আমাৰ এইফালে ভাইটিহঁতো আছে, তেওঁলোকক যদি মানে সুধিব মানে কেক কেনেকৈ বনায়, কি বনায়, কেনেকুৱা মানে ধৰণৰ বনায়, কেনেকুৱা মানে মানে ষ্টাইলত বনায়, মানে চব জানে সিহঁত। আৰু এইটো হৈছে বাটাৰ স্কচ। এইটো হৈছে বাটাৰ স্কচ হয় নহয় জানো? হয় নাই? মানে দুইটা। আৰু কেকটো মানে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন দিছে। মই মানে তাকে চাই থাকোঁ, মানে ইমান ধুনীয়াকৈ বনায়। এইফালে মই দেখুৱাইছোঁ, এতিয়া মানে কেকটো মানে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু মানে এইখিনি হৈছে আৰু এনেকুৱা মানে ষ্টাইলৰ মানে কিবা এটা পায়, সেইটো মানে এইটো মানে কাটিং মানে গৈছে মানে গাঁত লিখীয়া। ইমান ধুনীয়া হৈছে, আপোনালোকে দেখাই আছোঁ। আৰু ভাইটিহঁতে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। মোৰ মানে কেকটো মানে শিকিবলৈ বহুত মানে হেঁপাহ আছে। শিকাবা দেই ভাইটি আগত। মানে এটা কেক মানে শিকিলে মানে কিমান মানে লাগে, মানে কেক মানে শিকিবলৈ মানে কিমান মানে লাগে, মানে কিমান মানে বছৰ লাগে? এবছৰ লাগি যাব ন? এটা মানে কমপ্লিট মানে বনাবলৈ, মানে কমপ্লিট মানে শিকিবলৈ এবছৰ লাগি যাব। আৰু এই ভাইটিটোৱে এতিয়া মানে কেকটো মানে ঘূৰাই ডেক'ৰেশ্যন কৰিছে। মানে ইমান ধুনীয়াকৈ মানে মিলাই দিয়ে লাষ্টৰডোখৰ, মানে ফিনিচিংটো বহুত ধুনীয়া হয় দেখিবলৈ একচুৱেলি। আৰু মানে ইয়াত মানে বহুত মানে কেক মানে বনাবলৈ মানে বহুত মানে ক্ৰীমৰ মানে দৰকাৰ হয়। আৰু এই ক্ৰীমটোৰ দাম হৈছে 260 টকা নহয় জানো? 200 টকা আছে, কিছুমান আছে 200 টকা, আৰু কিছুমান আছে 260 টকা, হয় নাই? মানে চাই আছে আৰু আৰু মানে কেকৰ মানে বস্তুবিলাক বহুত দাম মানে। আৰু এই যে তোমাৰ যে গোল মানে যিখন মানে প্লেট থাকে এক পানৰ, সেই গোলখন কেইটকা? আৰু এইখন যে থ'বলৈ আৰু এখন যে মানে 15 টকা। আৰু এই 4 চকীয়াখন, এখন যে 4 চকীয়াখন কেইটকা? এখন এই 4 চকীয়া প্লেটখন যে 20 টকা। মানে কেকৰ মানে বহুত মানে এটা কেক মানে বনাবলৈ বহুত মানে টকা লাগে, বহুত মানে সামগ্ৰী লাগে, হয় নাই? আৰু মানে কেকৰ মানে বস্তুখিনি বহুত দাম। মানে এইখিনি ধৰক জাষ্ট মানে মই মানে এটা মানে এনে মানে দেখা দিছোঁ। আৰু এইটো হৈছে কেক ডাষ্ট বুলি কোৱা হয়। সেইটো মানে পিংক কালাৰ হয়। এই কালাৰৰ ওপৰত মানে এইটো মানে নিৰ্ভৰ কৰে, পিংক কালাৰ হয় এইটো। আৰু মানে ইমান ধুনীয়াকৈ থৈছে বস্তুখিনি, এটা মানে ইমান ধুনীয়া লাগিছে।
আৰু মানে এইখিনি হৈছে কেকৰ মানে বস্তুখিনি এইখিনি হৈছে কেকৰ বস্তু আৰু এইখিনি হৈছে কেকৰ বস্তু কণী দিয়া নহয় ইয়াত কেকটো তুলি থৈ দিব আৰু এফালে আমাৰ দাদা এতিয়া মানে ব্ৰেকফাষ্ট কৰিছে ব্ৰেক সেকেন্ড কৰিছে ফাৰ্ষ্ট নহয় দাদা এইটো যে খাইছে যে এইটো মানে খাই পিনে কেনেকুৱা পাইছে অলপ মানে ক'ব খাই পিনে বৰ তিতা ব্ৰেক সেকেন্ড কৰিছে ব্ৰেক ফাৰ্ষ্ট কৰিলে আপুনি মানে এটা খাইছে যে মানে মানে হেৰি কণী পেটিছ আৰু এইটো হৈছে কণী পেটিছ আৰু এইখিনি চচ মানে কণী পেটিছৰ লগত চচখিনি খালে কেনেকুৱা লাগে অলপ মানে জনাব নেকি মানে টেষ্টিটো মানে অলপ মানে কওকচোন কেনেকুৱা লাগে কাৰিকৰকেইটাহে জানিব ন তাৰপিছত আৰু এইফালে মই দেখুৱাইছোঁ ইমান ধুনীয়াকৈ বনাইছে ভাইটিয়ে এইটো মানে গোলাপ ফুল হয় আৰু এই গোলাপ ফুলটো একচুৱেলি মানে ঘূৰাই মানে সেই বনাব লাগে ঘূৰাই মানে বনালে মানে একদম মানে কালাৰ এটা আহে মানে একদম ধুনীয়া লাগে দেখিবলৈ আৰু এইকেইটা হৈছে মানে নজল হয়নে সেই নজলটো হেৰি পায় মানে ব্ৰাউনি আৰু মই এইফালে দেখুৱাইছোঁ ইমান ধুনীয়াকৈ মানে কেকখিনি বনাইছে আৰু এইফালে আৰু এইখিনি হৈছে পিজ্জা বন চুইট বন আৰু এইখিনি হৈছে আৰু এইখিনি হৈছে বন ধন্যবাদ মই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে মানে ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে ধুনীয়া ভিডিঅ' চাবলৈ পাব ধন্যবাদ